আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা সিম্পল চাটনি বনাই দেখুৱাম। তেনেহ'লে বলকচোন এই চাটনিখন মই কিহেৰে বনাও চাও আহক। প্ৰথমতে মই এই ৰঙালাওৰ পাত ছিঙি ল'ম। আজি মই এই ৰঙালাও পাতৰে চাটনিখন বনাম। এতিয়া মই পাতখিনি ভালদৰে ধুই লৈছোঁ আৰু ইয়াত দিবৰ কাৰণে মই লৈছোঁ জিৰা, আদা, নহৰু, কালজিৰা, এটা শুকান জলকীয়া, এটা কেঁচা জলকীয়া। জ্বলাটো আপোনালোকে বেছিকৈ ল'ব পাৰে, মই দুটা লৈছোঁ আৰু নিমখটো সোৱাদ অনুযায়ী লৈছোঁ। এতিয়া মই গেছটো জ্বলাই দি কেৰাহীটো উঠাই দিছোঁ। কেৰাহীটোত অকণমান তেল দি ল'ম। এতিয়া মই পাতখিনি ইয়াত দি দিছোঁ। পাতখিনিৰ লগত মই গোটেইখিনি মছলা ইয়াতে দি অকণমান গৰম কৰি ল'ম। এইখিনি গৰম কৰা হৈ গৈছে, এইখিনি মই নমাই থ'ম। এতিয়া মই এইখিনি মিক্সিত দিছোঁ। এয়া মোৰ চাটনিখিনি হৈ গৈছে। এই চাটনিখন ভাতৰ লগত খাই বহুতেই ভাল লাগিব। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।